प्रमाण बर'नि जाख्ल'नाय गैयै गोग्गो सोरखार खुंनायनि बाथ्रा बुंबोबाय थानायनि समावनो जाख्ल'नायनि नुथाय। रायजो राजाया थाबायनो मोनैयावनो गावस्रानानै गब्र'लांदों आरसीसी कालभार्ट दालाङा। तामुलपुर जिल्लानि गरेश्वर बियाबनि रामपुर भिजिडिसिनि बेन्दोङाव थानाय बरफुकन घाट सिउनि थांनाय लामायाव थानाय आरसीसी कालभार्ट दालाङा खामानि जोबैनि आगोलावनो गावस्रानानै गब्र'लांदों। रायजो राजाया थाबायनो मोनै समावनो गावस्राबाय। गरेश्वर लेङाइ मावफुं दारोंगिरि मावखुलि लामा हान्थिनाय बिफान गरेश्वर लामा 3 नं लेङाइ फोनांजाबथाय लामा बिफाननि बेन्दोङाव थानाय बरफुकन घाट सिउनि लामानि आरसीसी कालभार्ट दालाङा गावस्रानानै गब्र'लांदों। आरसीसी कालभार्ट दालांखौ 12,59,826 रांजों दालांनि खामानिखौ मावनो होदोंमोन मार्बिन दैमारि मुंनि सासे ठिकादारनो। खौरां मोननाय बादिब्ला बिटिआरनि बाक्सा जिल्ला मसुलपुर मावफुंगिरि इन्जिनियार लामा हान्थिनाय मावफुं बिफान बाक्सा जिल्ला गामियारि खुंथाय मावफुंगिरि बिफाननि बिथोन बादियै बे खामानिखौ मावनाय जादोंमोन। लामा हान्थिनाय बिफाननि बिफानगिरिफोरनि जाहोनावनो जादों ठिकादार मार्बिन दैमारिनि रां जाख्ल'नाय होननानै फोरमायदों। जायनि जाहोनाव ठिकादार मार्बिन दैमारिनि रां बुथुमनाय जायनि जाहोनाव ओनसोलनि रायजो राजाफोरा हान्थामेला खालामनो थाखाय गोबां जेंनाजों मोगा-मोगि जानो गोनां जादों। আমাৰ বৰফুকন ঘাট আৰু আমাৰ চিউনিৰ মাজেদি যিটো ৰাস্তা গৈছে সেইটো ৰাস্তাত এটা কালভাৰ আছিলে। কালভাৰ মানে দুটাই আছে, আগৰ এটা আছে আৰু এইটো ফাৰ্ষ্ট কালভাৰটো মানে এনেকুৱা হৈ গ'ল, মানে কি ক'ব আৰু আপোনালোকে দেখাই পাইছে যিটো নেকি ৰাস্তা কালভাৰটো। এইটো হ'ল আমাৰ তাতে এখন এম ই স্কুল আছে। ইয়াতে মানে বহুত ল'ৰা ছোৱালীবিলাক স্কুলত অহা যোৱা কৰে, সিহঁতৰে বহুত অসুবিধা হয় এইটো ৰাস্তাত। এইটো ৰাস্তাটো আগত গ'লে আপোনালোকে দেখা পাব যিমান ডাঙৰ ডাঙৰ গাঁটা আছে সেইবিলাক আপোনালোকে নিজে দেখা পাব। কিন্তু যিটো নেকি ব্ৰিজ বনালে নহয়, এইখন কালভাৰটো দিলে, কালভাৰটো মানে আজি আৰম্ভ কিজানি এখন চাইকেলো উঠাব পৰা নাই, তেতিয়াই মানে আজি এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া কি কাম কৰিছে এইটো কাক দোষ ধৰিব আপোনালোকে? এই ৰাস্তাটো যাতে ভাল হয়, ল'ৰা ছোৱালীবিলাকৰ ভাল হয়, গোটেই ৰাইজৰ যাতে ভাল হয়, এইটোকে কৈ কেনে চুবাৰ পৰা আহি চেউনিলৈকে অহা ৰাস্তা। এই ৰাস্তাত আজি কিছুদিন আগতে এটা কালভাৰ গুচাই দলং এখন নিৰ্মাণ কৰিছিল, কিন্তু আজি ইয়াত মানুহ বা গাড়ী কোনো একো নাহোঁতেই বৰষুণ 2-4 দিন দিয়াতে ফাট মেলি বহি গ'ল। সেয়েহে এই দলংখন জানো পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বা স্কুলত অহা ল'ৰা ছোৱালীখিনিৰ সুবিধা কৰি দিয়ে, এইটো আমাৰ অনুৰোধ। নাই, সেইটো আমি বিশেষ নাজানো, গমো লোৱা নাই। যদি ফাট নেমেলিল হয় আমিতো কোনে বনাইছে কি কৰিছে গমেই নাপালোঁ হয়। এই ফাট মেলাৰ কাৰণেহে আমি চাইছোঁ আৰু মই কিবা গেছ নিব আহিছিলোঁ, এই আহি পেলাই ফাট মেলা দেখা পাই নাই মই ৰখি আছিলোঁ, তেনেতে আপোনালোকে আহি পাইছে। যি ঠিকাদাৰ বা যিসকলে এই কামটো চলাইছিলে তেখেতসকলৰ সম্পূৰ্ণ দুৰ্নীতিত লিপ্ত হোৱা বুলি আমি ক'ব লাগিব। কাৰণ এই কালভাৰটো বনোৱা কেইদিনমান ব্যৱহাৰ কৰিব নপাওঁতে আজি কালভাৰটো বহি পেলাই বৃহৎ ফাট মিলিছে। আৰু এনেকুৱা বোধহয় হৈছে বৰষুণ দি থাকোঁতে এই অৱস্থা হয়, যদি এই মাত্ৰ বৰষুণৰ আৰম্ভণিতে এই অৱস্থা হৈছে, আৰু যদি বেছিকৈ বৰষুণ হয় এই কালভাৰটো উঠাই নি পেলাই খেতিপথাৰত পেলাব যেন অনুভৱ হৈছে। কাৰণ ইয়াত থাকি যি বৃহৎ ফাট মিলিছে, ইয়াৰ পৰা দেখা পোৱা গৈছে যে ইয়াত দুৰ্নীতি হৈছে। গতিকে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এটাই অনুৰোধ বা দাবী জনাওঁ যে তেখেতসকলে অনতিপলমে আহি বিভাগীয় কৰ্তৃপক্ষই আহি এই শ্লেট কালভাৰটো নিৰীক্ষণ কৰক, আৰু যি বৰফুকন ঘাট আৰু চেউনি সংযোগী যি পথছোৱা আছিল এই পথছোৱাত যাতে ৰাইজক দুৰ্ভোগৰ পৰা আঁতৰ কৰিব পাৰে, আৰু যি ঠিকাদাৰ বা যিসকলে ঠিকাত লৈছিল কামটো ঠিকাদাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, তাকে আমি দাবী উত্থাপন কৰিছোঁ গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা।